নমস্কাৰ নিৰ্মালী পাকঘৰ আৰু লাইফষ্টাইলত আপোনালোকক পুনৰবাৰ আকৌ এবাৰ স্বাগতম জনালো আজি মই আপোনালোকৰ আগত আৰু এটা নতুন ৰেচিপি লৈ আহিছো হেতু হৈছে চোলে পনীৰৰ ৰেচিপি চোলে পনীৰ ৰেচিপি বনাবৰ কাৰণে আমাক কি কি ইনগ্ৰেডিয়েন্ট লাগিব আহকচোন এবাৰ চাও চোলে পনীৰৰ ৰেচিপি কাৰণে আমাক লাগিব কাবুলি বুট এই কাবুলি বুটখিনি মই ৰাতি তিয়াই থৈছো মিনিমাম 5-6 ঘণ্টা তিয়াব লাগিব তাৰ পিছত লাগিব পনীৰ ইয়াতে মোৰ পনীৰ 200 গ্ৰাম আছে পিয়াজ দুটা মই একদম চপাৰত ফাইনলি চপ কৰি লৈছো তেজপাত এটা আদা নহৰু পেষ্ট এচামুচ কেঁচা জলকীয়া এটা সৰু বিলাহী দুটা মই গ্ৰাইন্ড কৰি লৈছো মিঠাতেল অলপ কেঁচা ধনিয়া আৰু মছলাত লাগিব আমাক জিৰা গুৰি 1.5 চামুচ ধনিয়া গুৰি 1 চামুচ হালধি কাশ্মীৰী লাল মিৰ্চ এচামুচ নিমখ সোৱাদ অনুসৰি চাহপাতৰ এটা মই টি বেগ লৈছো আৰু গোটা গৰম মছলা এটা ডাঙৰ ইলাইচি দুটা সৰু ইলাইচি লং 3টা মান আৰু এটুকুৰ ডালচেনি আৰু মই ইয়াতে এটা মছলা ইউজ কৰিম হেতু হৈছে মেগি মছলা ইয়াতে চোলে মছলাও ইউজ কৰিব পাৰে মই আজি মেগি মছলা ইউজ কৰি আছো ফাৰ্ষ্টতে মই এটা কুকাৰত কাবুলি বুটখিনি বইল কৰি লম ইয়াতে মই কাবুলি বুট আৰু জুখমতে দি পানী দি দিছো আৰু ইয়াতে মই এই যে চাহপাতৰ বেগটো যে এটো দি দিম এটো মই পিছত উলিয়াই দিম অকল কালাৰৰ কাৰণে মই এটো দি আছো আৰু ইয়াতে মই যিখিনি গোটা গৰম মছলা আছিল ডালচেনি ইলাচি লং এখিনি মই দি দিছো আৰু ইয়াতে মই নিমখ দি দিছো এতিয়া মই এখিনি 5-6টা মান হুচেল আহিব দিম এখিনি মই এতিয়া দি দিছো এটো মই হাই ফ্লেমতে কৰিম যেতিয়ালৈকে মোৰ কাবুলি বুটখিনি হুচেল আহি পেনে হিজি যায় তেতিয়ালৈকে মই পনীৰখিনি অকমান যে শ্যালো ফ্ৰাই কৰি লম তাৰ কাৰণে মই গেছটো অন কৰিলো আৰু মই পনীৰৰ এটা টিপছ আপোনালোকক কৈ আছো যেতিয়া পনীৰটো ফ্ৰাই হৈ যাব তাৰ পিছত যেতিয়া আমি পনীৰটো কাঢ়ি থম ন সদায় বাটিটোত অকমান পানী লৈ পেনে পনীৰটো থৈ দিব তেতিয়া পনীৰটো হাৰ্ড হৈ না যায় বহুত সফট হৈ থাকে ফ্ৰাই কৰাৰ পিছতো কেতিয়াবা আমি দেখিব পাও পনীৰবোৰ বহুত হাৰ্ড হৈ যায় ফ্ৰাই কৰিলে আপোনালোকে অকমান পানীত হে ফ্ৰাই কৰা পনীৰখিনি থৈ দিব তেতিয়া সফট হৈ থাকে পনীৰটো এতিয়া মই কেৰাহীত অকমান তেল দিম মোৰ তেল বহুত গৰম হৈ গল এতিয়া মই এটা পনীৰখিনি দি দিম পনীৰখিনি একদম বহুত বেছিকে ফ্ৰাই নকৰো জাস্ট এটা মানে লাইট ব্ৰাউন কালাৰ আহাৰলৈকে মই পনীৰটো ফ্ৰাই কৰিম মোৰ পনীৰখিনি ফ্ৰাই হৈ গৈছে দেখিছে মই কেনেকৈ কৰিছো একেবাৰে ৰঙাও কৰি দিয়া নাই জাস্ট যাতে পনীৰটোকুৰ দুইটা সাইডত অলপ ব্ৰাউনিশ কালাৰ হয় মই তেনেকুৱাকৈ কৰিছো এতিয়া মই এখিনি ভাল পানীত নমাই দিম পনীৰখিনি আপোনালোকে এনেকৈ বনাই চাব পনীৰটো বহুত বেছি সফট হৈ থাকে নহলে কিছুমান পনীৰ মানে বহুত হাৰ্ড হৈ যায় ফ্ৰাই কৰাৰ পিছত এটো আছিল আজি ভিডিওটোৰ এটা টিপস সৰু চাই মোৰ এখিনি 6টা হুচেল আহিছে এতিয়া মই হুচেলটো এৰিলে মই এখিনি খুলি দিও মোৰ এটো খুব ধুনিয়াকে হিজি গৈছে মই দেখুৱাই আছো আপোনালোকক এখিনি মই তাৰ আগতে এটা বাউলত টুকি লম ইয়াতে ফাৰ্ষ্টতে যেটো মই চাহপাতৰ টুকুলাটো দিছিলো ন হেতু মই উলিয়াই দিম ইলাচিটো উলাই দিলো কাৰণ এখিনি যেটো ফ্লেভাৰ ইয়াতে হুমাব লাগিছিল হেতু হুমাই গল তাৰ পিছত হেতু খালে যদি মুখত লাগে ইমান ভাল না লাগিব হেতু কাৰণে আৰু চাহপাতটো মই অকল কালাৰৰ কাৰণে দিছিলো আৰু মই পানীখিনি বেলেগ এটা বাউলত টুকি দিলো দেখিছে কেনেকুৱা হৈছে কালাৰটো মই এতিয়া চোলেটো বনাই লো মই গেছটো অন কৰি দিছো এটো সব মোৰ চোলেটো পুৰা ধুনিয়াকে হিজি গৈছে মই আপোনালোকক ইয়াত ভাঙি দেখাইছো দুটামান ধুনিয়াকে হিজিছে
এতিয়া মই এইখিনি মছলাটো ভাজি পেনে এটো বনাই পেনে দেখাইছো ফাৰ্ষ্টতে মই কেৰাহীত তেল দি দিলো যেটো কেৰাহীত মই পনীৰ ভাজিছিলো হেতুতে অকমান তেল আছিল আৰু বাকি মই এড কৰি দিছো তেল মোৰ তেল গৰম হৈ গৈছে এতিয়া মই কেৰাহীত দিছো তেজপাত কেঁচা জলকীয়াটো আৰু যিখিনি পিয়াজখিনি থৈছিলো হে পিয়াজখিনি পিয়াজটো যদি ইচ্ছা কৰে আপোনালোকে গ্ৰাইন্ড কৰিও দিব পাৰে কিন্তু মানে একদম যদি এনেকে কাৰ্বাৰছৰ যদি চপাৰ থাকে চপ কৰি দিলে মানে বেছি ভাল হয় এতিয়া মই পিয়াজখিনি অলপমান মানে যেতিয়ালৈকে ব্ৰাউনিশ কালাৰ হ'ব মানে তেতিয়ালৈকে মই পিয়াজখিনি ভাজিম আৰু মই এইখিনি কামখিনি অকমান সিমত কৰিছো একদম হাই ফ্লেমত দিলে পটককে ৰঙা হৈ যায় কিন্তু ভিতৰৰ পৰা নহয় বস্তুটো হেতু কাৰণে মই অকমান সিমত কৰিছো পিয়াজখিনি দেখিছে মোৰ মোটামুটি পিয়াজখিনি অকমান মানে কালাৰ আহা নিচিনা হৈছে এতিয়া মই ইয়াতে যিখিনি আদা নহৰু পেষ্ট হৈছিল হে আদা নহৰু পেষ্টখিনি ইয়াতে দি দিম এতিয়া মই ফ্লেমটো হাই কৰিছো হাইট কৰি পেনে ভাজিম এতিয়া ভালকে জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰিব কোনোবাই কম জ্বলা খায় কোনোবাই বেছি জ্বলা খায় তো হেতু নিজে আন্দাজ কৰি পেনে দিব আপোনালোকে এতিয়া যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধ না যায় তেতিয়ালৈকে অকমান মই ভাজিম ভালকে মোৰ এখিনি আদা নহৰু কেঁচা গোন্ধ গুছি গৈছে এতিয়া মই ইয়াতে যিখিনি টমেটো গ্ৰাইন্ড কৰি থৈছিলো মই হে টমেটোখিনি দি দিম আৰু ইয়াতে আপোনালোকে কেঁচা টমেটো যদি কাৰ্বাৰছন নাই তেতিয়ালে সসো ইউজ কৰিব পাৰে বা টমেটো পিউৰিও ইউজ কৰিব পাৰে মই এনে গ্ৰাইন্ড কৰা টমেটোখিনি দি দিছো টমেটোখিনি লগে লগে ইয়াতে মই যিখিনি মোৰ পাউডাৰ মছলাখিনি আছিলে আপোনাৰ জিৰা গুৰি ধনিয়া গুৰি হালদি কাশ্মীৰী লাল মিৰ্চ আৰু মেগী মছলা এখিনি মই ইয়াতে গুটেখিনি দি পেনে এখিনি গুটে একেলগে মানে ভাজিম গুটেখিনি হিজালেকে আৰু ইয়াতে মই এখিনি যিখিনি মোৰ পাউডাৰ মছলা আছিলে গুটেখিনি দি দিছো এতিয়া মই এখিনি ধুনিয়াকে ভাজিম ইয়াতে মই এটো মেগী মছলা ইউজ কৰিছো মেগী মছলা বেছি দিব নালাগে জাস্ট হাফ টিস্পুন মান দিলে হ'ব এটা ধুনিয়া ফ্লেভাৰ আহে হেতু মছলা দিলে এতিয়া মই এখিনি গুটেখিনি হাই ফ্লেমত দি পেনে অলপ ভালকে ভাজিম দেখিছে মোৰ ইমানখিনিতে কিমান ধুনিয়া এটা কালাৰ আহিছে এখিনি গুটেখিনি যেতিয়া ভাজা হৈছে এতিয়া মই ইয়াতে যিখিনি চলিখিনি টুকি থৈছিলো হে চলিখিনি দি দিম অকল এখিনি দি পেনে অলপমান সময় মই ভাজিম এখিনি মই এটা হাই ফ্লেমতে কৰি আছো চলেখিনি মই মছলাখিনিৰ লগত অকমান ধুনিয়াকে ভাজি ললো আৰু গুটে মছলাবোৰ গাত লাগি গৈছে এতিয়া মই ইয়াতে যিখিনি পানীখিনি যে টুকি থৈছিলো হে পানীখিনি দি দিম এই পানীখিনি দিয়াৰ পিছত মই আৰু এক্সট্ৰা পানী এড কৰিম মই আগতে জুখটো চাই লম ইয়াতে মই চলেৰ পানীখিনি এড কৰিলো লগতে যিখিনি পনীৰখিনি যে থৈ দিছিলো মই অকমান পানী পনীৰখিনি ফাৰ্ষ্টতে টুকি লম তাৰ পিছত পানীখিনি মই অকমান জুখমতে দি দিম ইয়াতে মই পনীৰখিনিও এড কৰি দিম এতিয়া এতিয়া ইয়াতে মই চলে পনীৰ গুটেখিনি দিয়া হৈ গল ইয়াতে যিমান যি মছলা দিব আছিল সব দি দিলো এতিয়া এখিনি একদম ভালকে এটা উতল আহালৈ মই ৰখিম যেতিয়া ভালকে উতল আহিব তাৰ ওপৰত আমি ধনিয়া পাত দি দিম আৰু অকমান গৰম মছলা দিম ইয়াতে মই জুইটো সিমত দি এটা ঢাকনি লগাই দিছো যাতে ভাপটোৰ ভিতৰত থাকি ধুনিয়াকে মানে হিজে বস্তুবিলাক সব মোৰ এখিনি ভালকে উতলি হৈ গৈছে
এতিয়া মই এইখিনি চাই লওঁ এবাৰ কিমান ধুনীয়া এটা কালাৰ হৈছে এইখিনি মোৰ হৈ গ'ল চলিখিনি মই অকমান পানী দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াতছে অকমান গোটাকেও ৰখাব পাৰে বা ইয়াতকে আৰু অকমান বেছিকে পানীও দিব পাৰে মই অলপ পানী দিছোঁ এতিয়া মোৰ এইখিনি হৈ গৈছে আৰু এতিয়া নমোৱাৰ আগতে মই ইয়াতে অকমান গৰম মছলা দি দিম গৰম মছলা কথাটো মোৰ ফাৰ্ষ্টতে আপোনালোকক কোৱা হোৱা নাছিলে এতিয়া মানে ৰৈ গৈছিলে ক'ব কাৰণে তো ইয়াতে মই অলপ গৰম মছলা দিছোঁ বেছি নহয় জাস্ট হাফ টিস্পুন দিছোঁ এইখিনি মই নমাই দিম এতিয়া মই এইখিনি কাঢ়ি দিছোঁ বেলেগ এটা বাউলত আপোনালোকে এনেকে চলে বনাই ৰুটি হওক নান হওক পোলাও এবিলাকৰ লগত ধুনীয়াকৈ খাব পাৰে পুৰি বা ৰুটিৰ লগতো খুবেই ভাল লাগে কাবুলী বুট আৰু পনীৰৰ যিটো এইটো হয় খুব ভাল লাগে খাই পেনে এয়া মোৰ চলে পনীৰ ৰেডি হৈ গ'ল এইখিনি আপোনালোকে গৰমে গৰমে নান ৰুটি পোলাও জিৰা ৰাইচ বা ভাত এবিলাকৰ লগত খাব পাৰিব খুব ধুনীয়া এটা ৰেচিপি একেবাৰে সহজকৈ মই বনাইছোঁ আশা কৰোঁ আপোনালোকৰ আজিৰ ৰেচিপিটো মোৰ ভাল লাগিলে যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু একেবাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ আকৌ এবাৰ লগ পাম আৰু এটা নতুন ৰেচিপি লৈ তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ